মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। বতৰে সলাইছে ৰূপ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি। সমগ্ৰ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। কোন কোন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই, আহক সবিহে তথ্য জানো। ৰাজ্যৰ উজনি অসমৰ পৰা নামনি অসমলৈ বহুকেইখন জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। ইতিমধ্যে বহুকেইখন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। বিশ্বনাথ, গোলাঘাট, যোৰহাটতো হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। ওদালগুৰি, দৰং, শোণিতপুৰত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, বাক্সাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনত আগন্তুক 48 ঘণ্টাৰ ভিতৰত হ'ব প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণ। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। সাৱধান হওক আপুনি। অসমত মোবাইল হটস্পটৰ জৰিয়তে ভয়ংকৰ জাল পাতিছে চাইবাৰ ক্ৰাইমছে। ইতিমধ্যে অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হয় দৰ্শকসকল, অসমত হটস্পটৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে পেলাইছে ভয়ংকৰ জাল। চাইবাৰ অপৰাধীৰ নতুন কৌশলে মুহূৰ্ততে খালী কৰি দিব আপোনাৰ বেংক একাউণ্ট। গম নোপোৱাকৈ আপোনাৰ পান আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰে চাইবাৰ অপৰাধীয়ে। সাধাৰণ লোকৰ পান আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰ লুণ্ঠন। চিম কাৰ্ডৰ সলনি এতিয়া হটস্পট ব্যৱহাৰ কৰে চাইবাৰ অপৰাধীয়ে। ইণ্টাৰনেটৰ জৰিয়তে লুণ্ঠনৰ সমগ্ৰ প্ৰক্ৰিয়া চলায় চাইবাৰ অপৰাধীয়ে। এনে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান। এই অভিযানত 20টাকৈ অপৰাধী জালত পৰে মৰিগাঁও আৰক্ষীৰ। আৰু এনেধৰণৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। আৰু আপুনি এনেধৰণৰ চাইবাৰ ক্ৰাইমৰ চিকাৰ হ'লেই লগে লগে ডাইল কৰক 1930 নম্বৰত, কিয়নো 1930 নম্বৰত অভিযোগ দি বহুতেই ঘূৰাই পাইছে নিজৰ সাঁচতীয়া ধন। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 10ম দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে ৰেল বিভাগত চাকৰি। কেনেকৈ কৰিব লাগিব আবেদন, সকলো তথ্য আগলৈ চাই থাকক। হয় দৰ্শকসকল, 10ম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক যুৱতীৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি। হাজাৰ হাজাৰ নিবনুৱা শিক্ষাৰ্থীলৈ আহিছে ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 13,000 খালী পদ পূৰণৰ প্ৰস্তুতি চলোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগৰ চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। ৰেল বিভাগে শেহতীয়াকৈ 3,093টা খালী পদৰ বাবে আবেদন বিচাৰিছে। ৰেল বিভাগৰ এই খালী পদসমূহত 10ম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। প্ৰাৰ্থীসকল ITI পাঠ্যক্ৰম উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে। 15 বছৰ বয়সৰ পৰা 24 বছৰ বয়সৰ ভিতৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আবেদনকাৰীসকলে 100 টকা মাচুলসহ অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন। rrcnr.org ৱেবছাইটৰ জৰিয়তে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। এই ৱেবছাইটৰ পৰা এপ্লিকেশ্যন লিংক খোলাৰ পাছতে আবেদন পত্ৰ পূৰণ কৰিব লাগিব, লগতে পৰিশোধ কৰিব লাগিব 100 টকা মাচুল। যোগ্যতা নিৰ্বাচনৰ বাবে লিখিত পৰীক্ষাত বহিব নালাগে আবেদনকাৰীয়ে। আবেদনৰ স্ক্ৰিনিং আৰু তদন্তৰ ভিত্তিত বাছনি কৰা হ'ব প্ৰাৰ্থীসকলক। 10ম শ্ৰেণীত 50% নম্বৰ প্ৰাপ্ত আৰু কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। অহা 11 জানুৱাৰীলৈ কৰিব পাৰিব আবেদন। উল্লেখ্য যে এই খালী পদসমূহত ৰেল বিভাগে এইবাৰ স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বিষয়টো উত্থাপন হৈছে।